মাজবাदाव सयनासी नखरा श्रीमद भागवत महापुराण सप्ता ज्ञान महायज्ञनि हाबाफारियाव आलारि बाथि फोजोंदों। साधुनि नखरा दिनै उदालगुरि जिल्लानि মাজबादाव 5 एप्रिलनिफ्राय 12 एप्रिलसिम सोलिबाय थानाय भागवत महापुराण सप्ता ज्ञान महायज्ञआव आलारि बाथि फोजोंदों। फासनैकुथि आरो खमथाबारि गामिनि सुबुंफोरा बुंनाय भागवत महापुराण सप्ता ज्ञान यज्ञसालियाव सान हर सिबिथाय होबोगासिनो दं। मोनाबिलिनि 8 रिंगायाव भागवतनि 6थि साननि हाबाफारियाव सयनासी नखरखौ बेनि सिगाङाव मोनसे गिदिर थांखिजों आलारि बाथिखौ सावनानै आरो गाव गावनि बिमा बिफाखौ लोगोसे लाफानानै आरो गल सान्थिनि फारसे 5 आगान दावबायनानै सिबिथाय लानाय नुनो मोनो। भागवतआ गेजेर हायुङारि भागवत बुंथिगिरि प्रभासकार पण्डित पुरुषोत्तम उपाध्यायजों भागवत फरायनायनि गेजेरजों सिबियारिफोरनि गोसोखौ जै खालामनो हादों। তাৰোপৰি 2 ঘণ্টাৰ এটা ভাগৱত প্ৰবচন হ'ব আৰু জনগণৰ বা ভক্তগণসকলৰ যিটো সঁহাৰি সেইটো দেখি খুব আমি আপ্লুত হৈছোঁ, অভিভূত হৈছোঁ। আৰু মই এটা কথা ক'ব কম, চাওক, ভাগৱত এইটো ধৰ্ম জ্ঞানৰে বিষয়বস্তু নহয়, ই হ'ল সামাজিক আমাৰ যিটো আধ্যাত্মিক জ্ঞান দৰ্শনৰো ই এটা আমাৰ পন্থা হয়। আজি আপোনালোকে দেখিলে চাগে যিসকলে এই যে লক্ষ্যবন্তী প্ৰজ্বলন কৰোঁতে নিজৰ মাতৃসকলক, আইসকলক, জ্যেষ্ঠসকলক কিছুমানে কান্ধত লৈ কিছুমানে হাতত লৈ যে প্ৰদক্ষিণ কৰিলে, আপুনি ভাবক ইয়াত প্ৰভাৱ কিমান। সেই সন্তানে কালি সেই পিতৃ-মাতৃক, সেই বৃদ্ধ পিতৃ-মাতৃক কি অনাথ আশ্ৰয়ত নি এৰিব পাৰিব? এইটো হ'ল ভাগৱতৰ মহান উদ্দেশ্য বা ভাগৱতৰ প্ৰভাৱ। আমি অকল ধাৰ্মিক জ্ঞানেই নহয়, আধ্যাত্মিক জ্ঞান বা আমাৰ সামাজিক বান্ধোন যিটো, সেই বান্ধোনবিলাকো আমি এনেকৈ মহান কাৰ্যসূচীৰ দ্বাৰা শিকিব লাগিব। বা যিসকল আমাৰ নেক্সট জেনেৰেশ্যন অৰ্থাৎ আমাৰ কনিষ্ঠসকল আছে, তেওঁলোকেও ইয়াৰ পৰা বিভিন্ন ধৰণৰ আধ্যাত্মিক জ্ঞানসমূহ লাভ কৰিব পাৰিব। ঈশ্বৰে আমাক চব দিছে, আমাক অন্ন দিছে খোৱাৰ কাৰণে, আমি জীয়াই থাকিবৰ কাৰণে আমাক জল দিছে, উশাহ নিশাহ ল'বৰ কাৰণে আমাক বায়ু দিছে, চব দিছে। ভগৱানে এতিয়া আমাক দিবলগীয়া নাই, কিন্তু সেই বস্তুটোক আমি কেনেকৈ চলাই লৈ যাম, আমাৰ দৈনন্দিন জীৱনত তাক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা তাক আমি ব্যৱহাৰত কেনেকৈ আনিব পাৰোঁ, সেই বস্তুটোৱে আমি এই ভাগৱতৰ জৰিয়তে শিকিব লাগিব, জানিব লাগিব, যিটোৱে আমাক আগন্তুক দিনবিলাকত বা আমাৰ ৰাজ্যত হওক, দেশত হওক বা আমাৰ যিসকল উত্তৰ আহিব তেওঁলোকৰ প্ৰতি এইটো ভাগৱতৰ এটা খুব মহান মেছেজ বুলি ক'ব লাগিব বা দান বুলি ক'ব লাগিব, যিটোৱে আমাৰ মানুহ হিচাপে জীয়াই থকাৰ কাৰণে বিভিন্ন ধৰণৰ সম্পলসমূহ যোগান ধৰে। গতিকে আপুনি আকৌ আহি আমাৰ মাজত এই আজিৰ এই প্ৰচাৰ কৰি দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ। লগতে এই পৰিয়ালৰ ঘৰত মই আপোনাক আকৌ এবাৰ মিডিয়া পাৰ্চন হিচাপে আপুনি ইমান কষ্ট কৰি আহি ৰাতিপুৱাৰ এই কাৰ্যসূচী আপুনি লাইভ প্ৰচাৰ কৰি দিছে, প্ৰত্যক্ষ প্ৰচাৰণ কৰি দিছে, তাৰ বাবে আপোনাক আকৌ ধন্যবাদ জনাওঁ। মই আকৌ ৰাধে ৰাধে কৈ সকলোকে পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ প্ৰণাম জনাই এই বক্তব্য ইমানতে ধন্যবাদ। মাজবাতি पे ज्योतिनाथनी रिपोर्ट NBT लाइव।